বিয়াৰ পিছত ছোৱালীৰ কোন বস্তুটো ডাঙৰ হৈ যায় আজি আমি তাহাঁতৰ লগত অলপ হাঁহি ধেমালি কৰি বেলেগ একো নহয়, চব পজিটিভ হয়। তো হাঁহি ধেমালিৰ পৰা কিছুমান কুৱেশ্যনছ কৰিম, গোটেইবিলাক পজিটিভ হয় কিন্তু। তো তাৰ তোমালোকে 5টাৰ পৰা যদি 3টা আনচাৰ দিব পাৰা তেতিয়া আমাৰ হাঁহি ধেমালিৰ পৰা কিবা এটা সৰু মুৰা গিফ্ট আছে হ'ব। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি, ল'ৰাৰ পেণ্টৰ ভিতৰত থাকে কিন্তু ছোৱালীৰ হাতত থাকে। কোৱা কোৱা, অলপ ভাবি চোৱা, তুমি যি ভাবি আছা কৈ দিয়াচোন। মনত কি ভাৱনা আহি আছে, মানে কি ভাবি আছা কৈ দিব পাৰা, একো নাই। মানে এইটো নহয় যে শুদ্ধই হ'ব লাগিব। কোৱা কোৱা, একো নহয়, কোৱা ओके पास पास। और अभी तो रुको, क्लाइमैक्स अभी बाकी। अच्छा अच्छा, सेकेंड क्वेश्चन तो हल कि गा धुले आमार कोन बस्तुটো সৰু হৈ যায়। मुझे मजाक नहीं उड़वाना अपनी चीज का, मैं नहीं बताऊंगा। अच्छा ठीक है, तुम्हारा लास्टत কৈ দিম বাৰু। আচ্ছা ফাৰ্ষ্ট কোৱেশ্যনটো হ'ল কি, বিয়াৰ পিছত ছোৱালীৰ কোন বস্তুটো ডাঙৰ হৈ যায়? भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ একদম পজিটিভ কিন্তু দেই। কি ভাবি আছা সেইটো কোৱা ফাৰ্ষ্টত, যি ভাৱনা আহি আছে কৈ দিয়া, একো নাই। प्यारी समझ गई। কোৱা পাৰা, একো নাই। অলপ কোৱা 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 কি হ'ব পাৰে? একচুৱেলি ৰাইট, সংসাৰৰ ভাৰ। ঠিক আছে, আৰু 4 নম্বৰ কুৱেশ্যনটো হ'ল কি, কম দিলে ভাল নালাগে, আকৌ বেছিকৈ দিলে খংহে উঠে। हरामी हो। কম দিলে ভাল নালাগে, বেছিকৈ দিলে আকৌ খংহে উঠে। ঠিক আছে বাৰু, আৰু লাষ্ট এটা কুৱেশ্যন হ'ল কি, এটা গাড়ীত আৰু এটা ইংলিছ ছাৰ আৰু এটা মেথছৰ ছাৰ গৈ আছিলে, তো হঠাতে গাড়ীটো এক্সিডেণ্ট হ'ল। তো এতিয়া ইংলিছ ছাৰজনে কৈছে যে হেল্প মি, তো অংক ছাৰে কি ক'ব? কি ক'ব? হেল্প মি। কেনেকৈ? সিটো ইংলিছৰ ছাৰ হেল্প মি কৈছে, অংক ছাৰে কি ক'ব? মানে হেল্প মি কৈছে কি ইংলিছ, মেথছৰ ছাৰে কি হ'ব? যিহেতু মেথছ 108 বুলি ক'ব। ঠিক আছে, পাৰি গৈছে। ঠিক আছে, তো দি দিলে 5টাৰ ভিতৰত 3টা এনচাৰ দি দিলে খুব ধুনীয়াকৈ। তো বহুত ভাল লাগিলে তোমালোকৰ লগত মানে হাঁহি ধেমালি কৰি আৰু বহুত কিবা কিবি কুৱেশ্যনছ কৰি ভাল লাগিলে। তো তোমালোকৰ কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে তোমাৰ? আচ্ছা ঠিক আছে, নেক্সট টাইম আৰু খেলিবানে? খেলিম নিশ্চয় খেলিম। আচ্ছা ঠিক আছে, পিছতকৈ লগ পাম আৰু এতিয়া মোক। ঠিক আছে বাৰু, তো খুব ধুনীয়াকৈ এনচাৰটো দিলে। তো মই কৈছিলোঁ যে যদি 5টাৰ ভিতৰত 3টা এনচাৰ মানে শুদ্ধকৈ দিব পাৰে তেতিয়াহ'লে আমি কিবা এটা সৰু মুৰা গিফ্ট দিম। তো ঠিক আছে, তো আমাৰ তৰফৰ হাঁহি ধেমালিৰ পৰা তোমালোকক মই সৰু মুৰা কিবা গিফ্ট দিছোঁ। ঠিক আছে, বাই বাই, লগ পাম। বাই। ঠিক আছে, আৰু এটা কথা কৈ দিওঁ, এইটো আমি পজিটিভ মাইণ্ডতহে আমি কথাবোৰ সোধোঁ আৰু কৈও দিওঁ বাৰু, সেইটোত আপোনালোকে উল্টা পুল্টা একো নাভাবিব। আৰু যদি কিবা ভুল চাউল হয় তো আমাক কমেণ্টত জনাব, আৰু আপোনালোকৰ যদি কিবা নতুন কিবা মানে আইডিয়া থাকে তেতিয়া আমাক কমেণ্টত জনাব। আৰু কোনোবাই যদি আমাৰ লগত এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব খোজে তেতিয়াহ'লে আমাক কমেণ্টত জনাব, আমি আপোনাক কণ্টেক্ট কৰিম।